নমস্কাৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি ব্লগটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছো এটা নতুন ৰেচিপি বনাও তাকে আপোনালোকক অলপ দেখাও ভিডিওটো ভাল পালে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব লৈ নাপাহৰিব মসুৰ দাইলখিনি মিক্সিত দি ললো মই কণী দুটাও দি দিছো আৰু মিক্সিটো গুড়ি দাইলখিনি গুড়ি কৰি লৈ পেলাই অকণ ৰখাই দিয়া দুটা ধুনীয়াকৈ থেকি দিলোঁ কেৰাহীটো আকৌ মই পাতিব দিছোঁ তাত তেল দি দিম পকা কাটি ল'বা তাতে মই হালধিটো আৰু নিমখটো তাতে দিছোঁ হালধিটো একচুৱেলি তেলতে দি দিলে কালাৰটো ধুনীয়া উঠে সেইটো কাৰণে ইয়াতে দিছোঁ পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে মই ভাজি লৈছোঁ ফ্ৰিজতে দৈটো আছে দিয়াচোন দৈ চামুচ দি দিছোঁ তাতে আদা নহৰু দিছিলোঁ আদা নহৰুটো দিয়াৰ পিছত মই দেখুওৱা হোৱা নাই দি থাকোঁতে মই পিঁয়াজটো অকণ বেছিকৈ দি যাব ধৰিছিলে সেইকাৰণে মই দিয়া নহ'ল দেখুওৱা নহ'ল বাৰু আদা নহৰুটো কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজি আছোঁ অলপ মাছটো কি ভাজা আছে নেকি মই তাত গৰম পানী অলপ দি দিছোঁ বেছি পানী দিয়া নাই বেছি পানী দিলে একচুৱেলি বেয়া লাগিব সেইটো কাৰণে মই অলপ পানী দিছোঁ গ্ৰেভি টাইপৰ বনাম তাতে ভাজি লোৱা আমলেটখিনি মই দি দিছোঁ তাতে অলপ পানী দিব পাৰি আমলেটটো আছে নহওঁতে হৈ যাব দিব লাগিব দি অলপ টাইমলৈকে উতল নহ'লেকে মই ৰাখি থৈছোঁ আৰু গেছটো অলপ মিডিয়াম ফ্লেমত দিছোঁ উতল আহি আছে অলপ উতলিব দিছোঁ তেতিয়াহে অলপ টেষ্টটো হ'ব অকণমান টেষ্ট কৰি চাবা নেকি খাই কেনেকুৱা লাগিছে ভাল হৈছে তুমি বনাব পাৰিবা নেকি শিকিব লাগিব অলপ শিকাই দিছোঁ আজি আকৌ মোৰ হৈ গ'ল একচুৱেলি অলপ হাজবেণ্ডক টেষ্ট কৰি চাব দিলোঁ তেওঁ ভাল হৈছে যিহেতু কৰ্মসূত্ৰে ঘৰৰ পৰা আঁতৰি থকা হয় আৰু যেতিয়াই অহা হয় ভালদৰে কিবা এটা স্পেচিয়েলকৈ বনাই খুওৱাই হয় এই সৰু সৰু পোকবোৰৰ যিবিলাক পোক পোৱা যায় মাজে মাজে অলপ হাজবেণ্ডেও হেল্প কৰি দিছে একচুৱেলি দুইজনে পাকঘৰত কাম কৰি একেলগে কাম কৰাটো মজাই বেলেগ হয় তেনেকুৱা সৰু সৰু কামবিলাকতো বহুত বেছি সুখ পোৱা যায় একচুৱেলি
অকণ কমাই দিয়া জুইটো কিন্তু তেওঁ কেমেৰাত ওলাবলৈহে বেয়া পায় সেইকাৰণে কেমেৰাত একচুৱেলি তেওঁক দেখুৱাইও হোৱা নাই নাই কোনো বেঙেনা দিছোঁ গাজৰ আৰু ৰংগুৰি আলুহে দিছোঁ পাহিয়ে দিম এইটো হ'লে ভাতটো ৰেচিপিটো মোৰ কিন্তু খাই ভালেই লাগিলে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে যিসকলে মাছ মাংস নোহোৱাকৈ ভাত খাব নোৱাৰে তেওঁলোকে তেনেদৰে খাই ভাল পাব মই আগৰ ব্লগটোত দেখাইছিলোঁ ফেঞ্চিৰ পৰা এটা কভাৰ আনা টুচনৰ সেই টুচনৰ কভাৰটো মই পাৰি দেখালোঁ মোৰ কিন্তু বেয়া লগা নাই ভালেই লাগিছে আৰু আপোনালোকৰ কেনে লাগে কমেণ্টত জনাব ভিডিঅ'টো শেষত মোৰ সকলোলৈকে দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আজিলৈ বাই